আমি যেতিয়া হাংগাৰ ষ্ট্ৰাইক কৰিছিলোঁ এই হাংগাৰ ষ্ট্ৰাইকৰ কোকৰাঝাৰ পৰা সময়ত তেওঁলোকে এটা আমাক চিঠি দিছিলে যে অহা এপ্ৰিল মাহৰ আগে বড়োলেণ্ড বিষয়ৰ ৰাজনৈতিক এটা পৰ্যায়ত এটা আলোচনা হ'ব বুলি কিন্তু দেখা গ'ল আজি 13 তাৰিখ হ'ল অহাকালি মানে 14 তাৰিখ এই সময়লৈকে আজিলৈ মানে চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টৰ তেনেকৈ কোনো ইংগিত অহা নাই বা চিঠি অহা নাই তেওঁলোকে যে বড়োলেণ্ড বা ৰাজনৈতিক পৰ্যায়ত যিটো আলোচনা হ'ব সেইটো হোৱা নাই সেইকাৰণে আজি প্ৰতাৰণা দিন হিচাপে ডে অফ বিট্ৰেয়েল হিচাপে আমি এইটো আজি সমূহীয়া মুণ্ডন কাৰ্যসূচী আমি লৈছোঁ কিয়নো বড়োলেণ্ডৰ কাৰণে আমি যথাসম্ভৱ যেনেকৈ যিমান লেভেললৈকে যিমান পৰ্যায়লৈকে যাব লাগে সেইটো আমি যাব পাৰিম এতিয়া চাওক যে আমাৰ পৈতৃক সম্পত্তি এই আমাৰ মাটিৰ সেইটো আমাৰ ভূমি সেইটো আমি ইয়াত খিলঞ্জীয়া হয় ইয়াৰ আমি এবৰিজিনেল হয় বড়োবিলাক তো আমাৰ যিটো মাটি বাৰীৰ যিটো সমস্যা সেই সমস্যাটো এতিয়ালৈ সমাধান হোৱা নাই সেইকাৰণে বড়োলেণ্ডৰ কাৰণে আমি যিমান পৰ্যায়লৈকে যাব লাগে সিমান পৰ্যায়লৈকে আমি যাব পাৰিম সেইটোকে আমি দেখাবৰ কাৰণে আজি এই সমূহীয়া মুণ্ডন কাৰ্যসূচী আমি লৈছোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্ট আমি ইয়াৰ দ্বাৰা সকীয়াই দিব বিচাৰিছোঁ যে বড়োলেণ্ড যিবিলাক মানে ডিমাণ্ড কৰি আছে তেওঁলোকে যিকোনো পৰ্যায়লৈকে তেওঁলোকে যাব পাৰে আৰু এইটোও নহয় যে আমি বড়োলেণ্ডটো আমি কেনেকৈ